তো নমস্কাৰ মই হিৰঞ্জিত আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ সোণৰ অসম চেনেলটিলৈ আৰু আজি হৈছে 1 আগষ্ট ফ্ৰেণ্ডশ্বিপ ডে তো ৰাতিপুৱাৰ পৰা ফ্ৰেণ্ডশ্বিপ ডেৰ কিবা কিবি প্লেনিং কৰি আছোঁ আৰু মই বৰ্তমান যিহেতু এতিয়া যোৰহাটত টিয়কত আছোঁ গোটেইকেইটা মোৰ লগত আছে আৰু ফ্ৰেণ্ডশ্বিপ ডে আমি কিবা এটা বেলেগকৈ মানে এটা চেলিব্ৰেট কৰিম তো এয়া মোৰ লগত আছে আপোনাৰ অনুপম টাইড এইফালে আছে বিষ্ণু আৰু আমি এতিয়া বৰ্তমান ওলাই যাম অকণমান ওলাই গৈ তাত বজাৰ পাতি কৰিম আৰু আজি কেনেকৈ উদযাপন কৰোঁ গোটেইখিনি ভিডিঅ'টো চাই থাকিব শেষলৈকে তাত কিবা ক'ব নেকি হেপী ফ্ৰেণ্ডশ্বিপ ডে বহুত মানে বহুত এটা ভাল লগা দিন কাৰণ বন্ধুৱে আছে সকলোতকৈ ওপৰত চবতকৈ ওপৰত হ'ল বন্ধুৰ ওপৰত কোনো নাই যিমানকৈ ৰিলেশ্যনশ্বিপত নাথাকক আপুনিও বন্ধু সদায় আগত তো ফ্ৰেণ্ডশ্বিপ ডে উপলক্ষে আমি আজি অলপ ওলাই বজাৰ পাতি কৰি আহি ইয়াতে ধুনীয়াকৈ বনাই আপোনালোক দেখাই আছোঁ কি বনাওঁ কি খাম আজি স্পেচিয়েল তো এইখিনিয়ে আছিলে আজি তো শেষলৈকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব আৰু যদি প্ৰথমবাৰ নতুনকৈ আহিছে মোৰ চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব কাৰণ এইটো এটা নতুন চেনেল আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে নেক্সট ভিডিঅ'বোৰ মোৰ পাই থাকে এনে ব'লক আমি ওলাই যাওঁ আৰু আপোনালোকৰ বজাৰখন অকণমান দেখাব চেষ্টা কৰোঁ কি কিনো বা কি আনো বজাৰ কৰোঁ ব'লক গৈ থাকোঁ আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ ফ্ৰেণ্ডশ্বিপ ডে চেলিব্ৰেশ্যন কি আনিছা ফ্ৰেণ্ডশ্বিপ ডে চেলিব্ৰেশ্যন আমি আজি টেঙেচি শাক বেঙেনা লেডিজ ফিংগাৰ কণী আৰু নালাগে এই আজি ফ্ৰেণ্ডশ্বিপ ডে চেলিব্ৰেশ্যন আনিবলৈ গৈছিলোঁ গাহৰি কিন্তু গাহৰি আবেলিলৈ আপোনাৰ যাম যদি গাহৰি পালোঁ আহিম আজি টেঙেচি উঠিছে এতিয়াহে গা এটা গ'লো ভাতখিনি বনাই থ'ব কিন্তু এতিয়ালৈ ভাত এটা বনোৱা নাই ৰাতিপুৱাৰ পৰা একো খোৱা নাই এতিয়া নাই এই চাফ চিকুণ কৰিছে কিন্তু ভাতখিনি বনাই থ'লে ভাল লাগিলে এতিয়া খাব পাৰিলোঁ ন তো ভিডিঅ' চাই থাকক কেনেকৈ কি কৰোঁ আজি দিনটো ফ্ৰেণ্ডশ্বিপ ডে চেলিব্ৰেশ্যন সকলোকে যিমান মোৰ বন্ধু বান্ধৱী আছে সকলোকে মোৰ ফ্ৰেণ্ডশ্বিপ ডে শুভকামনা জনালোঁ হেপী ফ্ৰেণ্ডশ্বিপ ডে ফ্ৰেণ্ডশ্বিপ ডে উপলক্ষে আমি টেঙেচি শাকে বাছি লৈছোঁ এইটোৱে খাম আৰু বনাব নাজানো কিন্তু বনাব ট্ৰাই কৰিম ঘৰত থাকোঁতে মাহঁতে বনাই দিয়ে কিন্তু যিহেতু বৰ্তমান ৰুমত আছোঁ আৰু আমি বনাব লাগিব তো কি বনাওঁ নাজানো কেনেকৈ বনাওঁ চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু মোৰ এই বিষ্ণু আছে বিষ্ণু এতিয়া টেঙেচি শাক কাটি আছে কিন্তু বিষ্ণু এজন ইউটিউবাৰ হয় তো বিষ্ণুজ্যোতি এণ্টাৰটেইনমেণ্ট আছাম বুলি এটা চেনেল আছে ইউটিউব চেনেল তাত ভিডিঅ'বিলাক দিয়ে ডেন্সিং ভিডিঅ'বিলাক দিয়ে ই ভাল ডেন্স কৰে আৰু কভাৰ ভিডিঅ' চংবিলাক কৰে আৰু ৰিচেণ্টলি মানে আপোনাৰ সপোনৰ ঠিকনা বিচাৰি আৰু সুন্দৰপুৰ গেষ্ট হাউচ এই দুখন চিৰিয়েল চলি আছে তো সেই চিৰিয়েলত মানে অডিশ্যন দিছিলে অডিশ্যন তাত দি আহিছিলে আৰু চিৰিয়েলো কৰিছিলে সি তো বহুত ভাল হয় মই ডেছক্ৰিপশ্যনত লিংকটো দিম আপোনালোকে ভিডিঅ'বিলাক চাব বহুত ভাল ডেন্স এটা কভাৰ চং আৰু কোনোবা হয়তো শিকিব পাৰে ইয়াৰ হয়তো যিবিলাক ডেন্সৰ ষ্টেপ বহুত ভাল এটা ডেন্স কৰে তো আজি মূলতে হাত কাটি আছে মানে যিহেতু আমাৰ জীৱনত মানে বহুত কিছুমান ঘটনা চলি থাকে আমি আগতে ঘৰত আছিলোঁ মা দেউতাই পানী এগিলাচ আমি লৈ নাখাওঁ আজি নিজে বনাব লগা হৈছে কাৰণ বেচেলৰ লাইফ ৰুমত থাকিলে চব নিজে বনাই খাব লগা হয় ঘৰত থাকিলে আমি নিজে এগিলাচ পানীও নিজে বাকী নাখাওঁ মোৰ হয়তো মনত আছে মোৰ মাহঁতে কৈছিলে বোলে এতিয়া আমাৰ ওপৰতে খাই আছে বোলে কিন্তু নিজে যেতিয়া কাম কৰিব লগা হ'ব বা নিজে যেতিয়া বনাই খাব লগা হ'ব তেতিয়া গম পাবি আমাৰ কষ্টবিলাক কিন্তু হয় সঁচা কথা মাতৃসকলৰে মাসকলক মই চেলুট জনাইছোঁ কাৰণ বহুত কিছুমান আমি ল'ৰা দেখিছোঁ যে কথাটো কৈছোঁ ঘৰুৱাভাৱে কৈছোঁ যেনে কিবা আঞ্জা এখন ধৰক বনালে মানে সোৱাদ হোৱা নাই এই কি বনাইছ বোলে একো সোৱাদ হোৱা নাই নাখাওঁ বোলে নাখাওঁ কি বনাইছে নাখাওঁ কিন্তু সেইটো বস্তু নহয় যি বনাইছে মাসকলে বহুত ভালদৰে বনায় এইটো নিজে বনাই খাবলৈ যেতিয়া লাগিব ন তেতিয়া বুজি পায় ল'ৰাবিলাকে তো আমি এটা উদাহৰণ তো যি নহওক এয়া শাকৰ লগত আলু এনেকৈ বনাম আৰু কণী বইল তেনেকৈ ধুনীয়াকৈ বনাম তো ভিডিঅ'টো চাই থাকিব ফ্ৰেণ্ডশ্বিপ ডে উপলক্ষে ভিডিঅ'টো বনোৱা হ'ল আৰু ফ্ৰেণ্ডশ্বিপ ডে সঁচাকৈ সকলো বন্ধু বান্ধৱীলৈ যিমান ফ্ৰেণ্ড আজিলৈকে লগ পাইছোঁ জীৱনত সৰু একদম বাচ্ছাৰ প্ৰকাৰৰ পৰা
একদম ডাঙৰ হোৱালৈকে যিমান সকলোকে হেপী ফ্ৰেণ্ডশ্বিপ ডে মোৰ ফালৰ পৰা আৰু ভিডিঅ'টো শেষলৈকে আপোনাৰ চাই থাকিব আজিৰ দিনটো ফ্ৰেণ্ডশ্বিপ ডে উপলক্ষে আমি কেনেকৈ দিনটো উদযাপন কৰোঁ তো এইটো আমি শাকখিনি কাটা হৈ গ'ল আলু আৰু এইফালে লিখিছে আপোনালোকে জলকীয়া পিঁয়াজ আদা নহৰু এনেকৈ পেষ্ট কৰিছোঁ তো শাকখিনিতে বনাব চেষ্টা কৰিব লওক আমি শাকখিনি বনাই লওক তাৰপিছত দেখাই আছোঁ আৰু আছে কিবাকিবি বনাব গোটেইখিনি বনাই দেখাই আছোঁ বলক ভিডিঅ'টোলৈ আমি গৈ থাকোঁ মিঠাতেল দি আছোঁ আকৌ হেৰি কস্তুৰী আপোনালোকে কস্তুৰী দি বনালে ভাল হ'ব আৰু কস্তুৰী কস্তুৰী যি মিঠাতেলৰ দাম 230 টকা এতিয়া 10 টকা কমিছে গম পোৱা নাই কস্তুৰী আপোনালোকে কস্তুৰী আলুদম বনাবলৈ কস্তুৰী মিঠাতেলটো ইউজ কৰিব ভাল হয় বিৰাট ভাল হয় হেপী ফ্ৰেণ্ডশ্বিপ ডে কি কৰিছে চাজা নাই এয়া তাই এতিয়া হেপী ফ্ৰেণ্ডশ্বিপ ডে আৰু তাইতো হেপী ফ্ৰেণ্ডশ্বিপ দিব আহিছোঁ তো ক'ত আজি দিনটো কি কেনেকুৱা ক'ত যাবি নাই লোৱা নহ'ল এয়া টাইটৰ ৰুম এইটো তলত আমাৰ আমি ওপৰত আছিলোঁ আগতে ইয়াতে তলত ইহঁতে থাকে তাইতো এটা চেনেল আছে ইও মানে এটা ইউটিউবাৰ তো তো কিবা ক'ব নেকি কিবা ক'বা ফ্ৰেণ্ডশ্বিপ ডে উপলক্ষে কিবা এটা কৈ দিয়া হেপী ফ্ৰেণ্ডশ্বিপ ডে থেংক ইউ আৰু কিবা এটা কৈ দিয়া আজি মোৰ বন্ধু আহিছে মোৰ ৰুমলৈকে এই বন্ধুত্ব নাজৰিত আৰু দীঘল কৰিবলৈ য়েছ হয় নাই সেইটোৱে লাগে যাতে বহুত যুগৰলৈকে জীয়াই থাকে আৰু বন্ধু সদায় এনেকুৱা সময়ত যি বিপদৰ বন্ধু মানে আপোনাৰ ধৰক সৰু এক্সাম্পল এটা দিওঁ আপোনাৰ তেল শেষ হ'ল ৰাতি আহি আছিলে তেল শেষ হৈ গ'ল গাড়ীৰ তো আমি বন্ধুকে ফোন কৰোঁ প্ৰথমে ভাই ক'ত আছ সেই কৰচোন তেল অলপ লৈ আহ আমি মানে মোৰ গাড়ীত তেল শেষ হ'ল তো সেইটো বিপদৰ বন্ধু আৰু বিপদৰ বন্ধু কেতিয়াও হেৰাব নালাগে তো সেইটো কাৰণে যিমানবোৰ ফ্ৰেণ্ডশ্বিপ আছে তো বিপদৰ বন্ধু বুলি কোৱা নাই সকলোকে মানে কি ফ্ৰেণ্ডশ্বিপ ডে বুলি এটা আজিৰ দিনটোত চব মানে বহুত ভাল দিন কাৰণ বন্ধুত্ব আপোনাৰ ৰিলেশ্যনশ্বিপত থাকক বা ফেমিলি যিকোনো প্ৰব্লেমত এজন মানুহে সদায় লগত থাকে সেইজন হ'ল বন্ধুৰ পৰাই উপদেশ লাগিব তাৰ বন্ধুৱে উপদেশ দিব বা বন্ধুৱে আপোনাক মটিভ কৰিব যে এইটো এনেকুৱা হ'ব লাগে যে এইটো এনেকৈ কৰ পজিটিভ থিংকিংবিলাক দিয়া এটাই আছে আমাৰ আৰু কিছুমান আছে বোলে এই মোৰ আজি বহুত টেনশ্যন বহুত কিবা কিবি টেনশ্যন বহুৱা বোলে সপা খোলো আজি তো সেইবিলাক ক্ষেত্ৰতো মানে বন্ধুৰ সদায় আগত আছে মানে বন্ধু সদায় আগত আৰু বন্ধু নহ'লে জীৱনত একো বস্তুৱে আপুনি মানে সফলতা অৰ্জন কৰিব নোৱাৰে বন্ধুৰ সদায় সহায় লাগিবই আৰু সদায় সেইকাৰণে বন্ধুত্ব সদায় বজাই ৰাখিব লাগে আপুনি যিমান বিজি থাকক কিয় ফোন সদায় কৰিব লাগে মই কেতিয়াবা ফোন আহে মই ফোন ৰিচিভ কৰিব নোৱাৰোঁ সেইটো বেয়া পায় সেইটো কাৰণে কিন্তু পিছত মই কল বেক কৰোঁ তো সেইটো কাৰণে বন্ধুত্ব সদায় বজাই ৰাখিব আৰু সঁচা বন্ধু পৰা সদায় উপকৃত হ'ব আৰু কিছুমান আছে আপোনাক বেয়া ক্ষেত্ৰত লৈ যোৱা বন্ধু আছে তো সেই বন্ধুবিলাকৰ পৰা দূৰত থকাটো আমাৰ নিজেও দূৰত থাকিব লাগে তো সেইটোৱে তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু আমি একেলগে আজি যিহেতু এটা মানে ঘৰুৱা খাদ্যৰে আমি ফ্ৰেণ্ডশ্বিপ ডে'টো মানে উদযাপন কৰিম তো চাই থাকক শেষলৈকে ভিডিঅ'টো এটা ধুনীয়া এটা গীত এটা আছে পাখিতে পাখি তো সেই গানটো আমি অলপমান টাইট আমাৰ গাবলৈ চেষ্টা কৰিছে আপোনালোকে ধুনীয়াকৈ শুনি লওক কেনেকুৱা আছে কমেণ্ট কৰি জনাব তো ৰেডি জুবিন দাদাৰ চং জোনাকী মনৰ অকণমান গুণগুণাইছোঁ পাখিতে পাখি লগাই উৰিবলৈ দূৰ দূৰ কপিবলে তোমাৰ পাখিতে পাখি লগাই উৰিবলৈ দূৰ দূৰ কপিবলে পাখি লগা দূৰ
মায়াবিনী গান মোৰ ফেভৰেট চং মায়াবিনী মোক সদায় ফেভৰেট সৰুৰ পৰা এতিয়ালৈকে মায়াবিনী সদায় মোৰ ফেভৰেট তো মায়াবিনী মই গুণগুণাইছোঁ ফ্ৰেণ্ডশ্বিপ ডে উপলক্ষে গোটেই সকলোৱে চাৰি কৰোঁ মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি তৰা দিয়া গোপনে আহিয়া তুমি যে মোৰ শুকান মন নিয়ৰৰে চাচা তোমাৰ আমিও ৰ'লৰে মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ ঘতে বহুদিনৰে নাচোন বহুদিনৰে আপুনি জানো গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুৰ গতিকে ফুল বান্ধি হৈছে ক্ষমা কৰি দিব জুবিন দাৰ গান গুণগুণাইছোঁ অকণমান সকলোৰে ফেভৰেট হয় হাৰ্ট থ্ৰব হয় আমাৰ জুবিন দা আমাৰ অসমৰ গৌৰৱ বাঘ বুলি কয় তো কি কেনেকুৱা হ'ল প্ৰথমবাৰ গাইছোঁ এই গায়ক নহয় বাৰু প্ৰথমবাৰ গাইছোঁ যদি ফুলবান্ধি হৈছে কমেণ্ট কৰি জনাই দিব আৰু যদি ভাল হৈছে কমেণ্ট এটা লিখি দিব আৰু কিবা এটা কমেণ্ট ভাল হৈছে বুলি তো এইটোৱে আছিলে আজি ফ্ৰেণ্ডশ্বিপ ডে উপলক্ষে আমি এটা সৰু ভিডিঅ' যাৰ কাৰণে আমি গোটেইখিনি দেখুৱালোঁ দিনটোত আজি কেনেকৈ উদযাপন কৰিলোঁ কি কৰিলোঁ গোটেইখিনি যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব এটা কৰি দিব তেন্তে এইখিনিয়ে আছিলে আজিৰ দিনটোত এটা ধুনীয়া এটা দিন আমি পাৰ কৰিলোঁ ফ্ৰেণ্ডশ্বিপ ডে বন্ধুৰ সৈতে তো সকলোকে পুনৰবাৰ হেপী ফ্ৰেণ্ডশ্বিপ ডে আমি জনাইছোঁ হেপী ফ্ৰেণ্ডশ্বিপ ডে তো আহিছোঁ আজিলৈ ইমানখিনিয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব জয় অসম